বোলো মনোহৰ দাইটি আজি ৰাতিপুৱাই কি সংক্ৰান্তত বা আহিলে তেনেকুৱা একো কথা নাই বহুত দিনৰ পৰা যে আপোনালোকে বজেনলৈ ছোৱালী চাবলৈ কৈ আছিলে মোৰ চকুত ছোৱালী এজনী আছিলে মানে সেইটোকে ক'বলৈহে আহিছিলোঁ হয় নেকি বৰ ভাল কথা মই এই বজেনক এতিয়াই কথাটো জনাই থোৱা আহোঁগৈ ৰ'ব গোলেশ দা বোলো ঘৰত আছেনে সেয়া বজেন আহিলেই নেকি পটককে বৰ ভাল সময়তে ওলালেহি বাৰু দেই বজেন তই বাৰু ভাল সময়তে ওলালেহি দেই মই তোলৈকে ফোন কৰিবলৈ গৈ আছিলোঁ মোলৈ ফোন কৰিবলৈ গৈছিলে কওকচোন কি কথা আছিলে কথা মানে বৰ ভাল কথা বুজিছ মনোহৰ দাইটিয়ে তোলৈ ছোৱালীজনী চাইছে বোলে আপুনিও যে আৰু দেই গোলেশ দা কিনো কথাবোৰ কয় আৰু মিছা নাই কোৱাহে গোলেশ দাই মিছা কেনো কেলে ক'ব মই সঁচাকৈ ছোৱালী এজনীৰ কথা ক'বলৈ আহিছিলোঁ তোমাৰ কাৰণে তাৰ লাজটো চা পিছে মনোহৰ দা ছোৱালীজনীক আমি কেতিয়াকে চাবলৈ যাব পাৰিম ছোৱালীজনীৰ নাম মালতী মই খবৰটো দি দিলে আপোনালোক গৈ আজিয়ে চাই আহিবগৈ পাৰিব মালতী নামটো কিন্তু বেছ ধুনীয়া দেই আমি তেতিয়া দেৰি নকৰোঁ আৰু আজিয়ে গৈ ছোৱালীজনী চাই মেলি থৈ আহিমগৈ আপুনি খালি খবৰটো দি থ'ব দেই আগতীয়াকৈ আমি আজিয়ে অলপ পিছত গৈ পেলাই ছোৱালীজনী চাই আহিমগৈ ময়ো যাম মই এইডোখৰ পৰা লুকাই চব কথা শুনিহে আছিলোঁ ময়ো যাম কিন্তু দেই ময়ো যাম তই মাজতে ক'ৰবাত টপকি পৰিলিহি আহি বজেনদাৰ বিয়া আৰু মই নাযাম নে ছোৱালী চাবলৈ মই যামেই মই একদম বজেনদাৰ লগতে যাম ঠিক আছে হ'ব বাৰু থুলুক তুমি মোৰ লগতে ওলাবা বোলো চবৰে হ'লনে তহঁতৰ হৈ গ'ল দেই একদম চাবি পকাই দিয়া আৰু উৰুৱাই লৈ গৈ একেবাৰে মালতীৰ ঘৰতে ৰখাই দিয়াংগে আৰু হেৰা দৰা ঘৰৰ মানুহ পাবহিয়ে এতিয়া আমাৰ বস্তু চস্তু যোগাৰ হ'লনে বাৰু চব হৈ গ'ল ৰেডি হৈ গ'ল দেখা নাই মই ৰাতিপুৱাৰ পৰা একদম ধুনীয়াকৈ সাজি কাচি ৰেডি হৈ আছোঁ কি তোমাক চাবলৈ দৰা ঘৰৰ মানুহ নাহে নহয় তুমি যে ইমান সাজি কাচি ৰেডি হৈ আছা মই খোৱাৰ যোগাৰ হ'ল নাই সুধিছোঁ আৰু আমাৰ এই ছোৱালীজনী ৰেডি হ'ল নে নাহে কি যে কথাবোৰ কয় আৰু ছোৱালীৰ মাক যেতিয়া ময়ো ৰেডি হ'বই লাগিব দিয়কচোন আৰু চাহ বনায়ে আছোঁ অথনিৰ পৰা ৰাতিপুৱাৰ পৰা খালি হোৱাহে নাই এতিয়ালৈকে ইছ ৰাম এতিয়াই চাহ বনালে সেইখন ঠাণ্ডা হ'বগৈ আৰু পিছলৈ নহয় মোক কিমান মূৰ্খ বুলি ভাবিছে চাহ বনাই মই ৰ'দত থৈ দিম নহয় গৰম হৈ থাকিব মা তুমি মোক এতিয়া পাগলা কৰি দিবা দেই তোমাৰ লগত কথা পাতি থাকিলে এতিয়া মোৰ মূৰটো ঘোলা হৈ যাব মই পাগল হৈ যাম তুমি যোৱা ইয়াৰ পৰা যোৱা ভিতৰত চব ৰেডি কৰাংগে যোৱা যি কৰিছা ৰ'দত দিছা চাহত দিছা যি কৰা আৰু দেই তুমি ইয়াৰ পৰা যোৱা সেই আহিলেই নেকি তুমি যোৱা ভিতৰলৈ যোৱা ভিতৰত চব ৰেডি কৰাংগে মই আলহীক আগবঢ়াই আনোংগে আহিলে আহক বহক আপোনালোকৰ ৰাস্তাটো বৰ শিলগুটি দিয়া দেই আহোঁতে গাড়ীত ঠেকেচনিত একদম পকৰ বিষাই গ'লগে সেইজন দেখিছে নাই চকীত যে বহি আছে একদম গজনী ষ্টাইল যে দি আহিছে সেইজনে আমাৰ দৰা আৰু দেই গম পাইছোঁ শুনিছানে এইপিনে আলহী আহিলে অলপ ওলাই আহাচোন আপোনালোক আহি পালেহি বজেনদা চোৱা ছোৱালী আহি গ'ল চোৱা কইনাজনী বিউটিফুল অলগত তই অলপ মনে মনে থাকচোন কইনাজনী বাৰু বিউটিফুলেই খালি বয়সটো অকণমান বেছি লগা নাইনে বাৰু আপোনালোকে ভুল ভাবিছে মই কইনাৰ মাকহে এয়া কইনাৰ মাকহে হেৰা তুমি যোৱা আমাৰ এই মালতীক লৈ আহাংগে যোৱা আৰু চাহ মিঠাইও যোগাৰ কৰা এয়াই মোৰ ছোৱালী হাই বাহ একেবাৰে মডাৰ্ণ বোৱাৰী হ'বাচোন বজেনদা পচন্দ হৈ গ'ল বুলি কৈ দিয়ক পিছে মালতী ঘৰৰ কাম বন কৰা নে নকৰা মই কাম কৰিব নোৱাৰোঁ দেই মোৰ এই হাতৰ নেইলছখিনি বেয়া হৈ যাব নহয় ঘৰৰ কামৰ বাদে আৰু কি কাম কৰিব জানা মইতো আগতে টিকটকত ভিডিঅ' বনাইছিলোঁ মইতো বহুত বিজি আছিলোঁ কিন্তু এতিয়া টিকটকটো বেণ্ড হৈ যোৱাৰ কাৰণেহে মই অলপ আৰু আজৰি টাইম পাওঁ
কিন্তু আজিকালি একো টেনশ্যন নাই, ইউটিউবটো আহি গ'ল নহয়। ইউটিউবত আজিকালি ৰীল বনাওঁ আকৌ, মই একদম বহুত বিজি জানে। এয়া চাহ খাব দেই। অঁ দিয়া দিয়া, এই ছোৱালীজনীটো দেখিলোৱেই, এই চাহটোপা মেইন বুজিলা, এই খোৱা বোৱাটোহে মেইন আৰু এতিয়া। পিছে আমাৰ বজেনৰ ছোৱালী পচন্দ হৈছেনে নাই? হৈছে ছোৱালী দেখি একেবাৰে গোটেইটো ৰঙা হৈ গৈছে নহয়। এই দেখিলেই গম পায় আৰু ছোৱালী পচন্দ হৈছে বুলি। অঁ বৰ ভাল কথা দেই। তেন্তে ৰাইজসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আমি এতিয়া চাহ মিঠাই জুতি লওঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে বজেন দাৰ বিয়াখন হ'বগৈ নে নহ'ব জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই।